হেল্ল' গাইজ, মই হিমান্ত আৰু আপোনালোকক হিমান্ত দত্ত ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। আজি আপোনালোকক দেখুৱাম কেনেকৈ ইটা বনায় আৰু সেই ইটা মানে কেনেদৰে ৰ'দত শুকুৱাই, কেনেকৈ জুইত পুৰি ইটা প্ৰস্তুত কৰা হয়, একদম কেঁচাৰ পৰা একদম পকালৈকে কেনেদৰে উৎপাদন হয় মই দেখুৱাম। তো এই দেখিছে মোৰ বেক চাইডে আছে ইটা, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ অনুগ্ৰহ কৰিলোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো চালেহে বুজি পাব একচুৱেলি। আৰু যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাক এইটো চাওক, এয়া ইটাটো মানে দেখিছে সকলোৱে প্ৰথমতে প্ৰথম এনেকুৱা হৈ অৱস্থাত থাকে, এইটো দেখিছে ইটাটো মাটি এনেদৰে হৈ থাকে, ৰ'দত আৰু ইয়াতে শুকুৱাই মানে টান আপোনাৰ কৰি দিয়া ভৰাই হয়। পিনি হেৰি কৰি দিয়া হয়। কেঁচা ইটাটো এনেকৈ ৰ'দত শুকুৱাই টান কৰি দিয়া হয়। তাৰপিছত এনেদৰে আপোনাৰ ৩-৪ দিন ৰখোৱা হয়। তাতো তেনেকৈ গুদামত গোটেই তাত মানে সেয়া ৰ'দত শুকুৱাই হৈ গ'ল। তো গতিকে এনেকৈ তেতিয়া চালিৰ তলত থৈ দিছে। এইটো চাওক, ইটাটো এইটো প্ৰথমতে এয়া মাটিয়ে দেখিছে হেৰি হৈ থাকে মানে এইটো এয়া মাটি দি পিনি প্ৰথম ইটাটো মাটিটো মানে এনেকৈ এনেকে হেৰি মাটিখিনি কৰা এনেদৰে হয়, মানে আৰু পানীত তাৰপিছতে আপোনাৰ তাত নি তিয়াই পিনি প্ৰথম অৱস্থাত তিয়াই থোৱা হয়। জুইত লগাই দিয়া। ৩-৪ দিন তিয়াব লাগিব। পানীত ধৰক মাটিখিনি তাৰপিছত আপোনাৰ এনেদৰে তিয়াই থোৱাৰ পাছত এনেদৰে আপোনাৰ সেই যিটো ইটাৰ সৰু বক্স দেখিছে, সেই বক্সটোত মাটিৰে তাত ধুনীয়াকৈ ইটাৰ চেপত বনাই দিয়া হয়। তাৰপিছত ৰ'দত শুকাবলৈ দিয়া হয়। এইটো মাটিটো তিয়াই থৈ দিয়ে নি আপোনালোকে বহুত দিন? অঁ, এইটো মানে ইয়াত এবাৰ ৰ'দত শুকুৱাই দিয়ে, এনেকুৱা কৰি দিয়ে মানে ন? অঁ, তাৰপৰা তাত নি জুইত দি দিলে আৰু হৈ যায় আৰু। অঁ, গম পাইছোঁ। এতিয়া দেখিছে, একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ তলত কয়লাৰে মানে যেনেদৰে আপোনাৰ আগৰ দিনত আছিলে ৰেলত ভাপ ইঞ্জিন, তো সেইদৰে ইয়াতো মানে একে চিষ্টেমতে কয়লা দি থকা হয়, আৰু তলফালে পূৰা গৰম মানে এটা হাই প্ৰেছাৰ ক্ৰিয়েট কৰা হয়। তলফালে চাব এতিয়া সেই দাদাজনে এই যিটো ডাঙৰ ড্ৰাম দেখিছে, ড্ৰামত কয়লা ভৰাই দিছে, সেই তাৰ তলেদি কয়লা সোমাই গুচি গৈছে। আৰু তলফালে পূৰা এটা হাই প্ৰেছাৰ ক্ৰিয়েট হৈছে। তো গাইজ, চবেই দেখিলে ইটাটো কেনেকৈ বনায়। তো এতিয়া মই দাদা এজনৰ ওচৰলৈ আহিছোঁ। সেই দাদাজনে ক'ব কেনেকৈ ইটাটো ক'ব পাৰিব নাই? कैसे बनाता है? आप बोल दीजिए। मैंने माटी है, हाँ हाँ, ये माटी पहले हाँ ये माटी को पानी में हाँ मैंने डाल हाँ, दीजिएगा, हाँ हाँ, कूट से काटेगा, हाँ हाँ, काटने पर फरमा है ना, पूरा फरमा पर देगा, इसे इसे मारेगा बस उठे इधर पे हाँ जो ये है ना, हाँ हाँ इधर पे पूरा ऐसे मारेगा, हाँ फिर मारेगा, हाँ हाँ दूध के इसे मारेगा बस उठ जाएगा, उठ जाएगा, फिर से इधर पे रखेगा। हाँ फिर लगेगा, इसको क्या करेगा? जो सूख जाएगा ना, हाँ, जो इसे इसे खेवा लगेगा, हाँ, जो যেতিয়া মানে এইটো শুকাই যাব हाँ তেতিয়া সেই তাত থব। हाँ हाँ তাৰ পৰা মানে আপোনাৰ ডাইৰেক্ট आपको किलो में लो जाओ, তাৰ পৰা সেই किलो में लो जाओ, ইট তাত দিব। हाँ हाँ तब তাত দি পিনি জুইত পুৰি পুৰা হেৰি কৰি দিব, পুৰি দিব। हाँ তাৰ পৰা পুৰা টান হৈ যাব, हाँ टाना जाओ, তাৰ পৰা মানুহে কিনিব পাৰিব। हाँ 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 তো চবে বুজি পালেতো। हाँ हाँ पहले अच्छा अच्छा ठीक ये पढ़ा दी बोले कि হা, তো এই দাদাজনৰ ঘৰ কোকৰাঝাৰত হয়। আপুনি কিমান বছৰৰ পৰা ইয়াত আছে? কিমান সাল से इधर पे है? ये बहुत दिन पड़ा 16-17 বছর হল হা, 16 বছৰৰ পৰা মানে দাদাজনে ইয়াতে এনেকে ইটা বনাই ইয়াতে কাম কৰি আছে। তো ভাবক কিমান মানে নিজৰ এতিয়া ফেমিলিও লৈ আহিলে, ইয়াৰ ফেমিলিও দাদাজনৰ ফেমিলিও ইয়াতে থাকে, ইয়াতেই কাম কৰে। আৰু মানে এইটো আৰু তেনেকৈ আৰু ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ডাঙৰ এৰিয়া। তো বুজাই দিলোঁৱেই, দেখিলেই ভিডিঅ'টোত।
তো যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক